দৰ্শক বাইদেউসকল, মই আজি আপোনালোকক এনেকুৱা এখন স্কুলৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিখন স্কুলৰ কথা যিমানেই কম সিমানেই কম কোৱা বুলি হ'ব। কাৰণ এখন স্কুলৰ প্ৰতি এজন প্ৰধান শিক্ষকৰ কিমান মৰম আৰু ভালপোৱা থাকিলে এখন স্কুল ইমান ধুনীয়াকৈ সজাই পৰাই তুলিব পাৰে। স্কুলখনত মই নতুনকৈ জইন কৰিছোঁ। আগত শিৱসাগৰ জিলাত এখন স্কুলত আছিলোঁ, সেইখন স্কুলো বহুত ধুনীয়া আছিলে। তাৰ পৰা মিছন ট্ৰান্সফাৰ কৰি মই বৰ্তমান ধুবুৰী জিলাৰ আগমনী ব্লকৰ অধীনত থকা 57 নং পূৰ্ণি LP স্কুলত আহি যোগদান কৰিছোঁ। স্কুলখনৰ প্ৰথম দিনাৰ পৰাই ইমান ভাল লাগিছে। স্কুলখনৰ ষ্টাফ, স্কুলখনৰ পৰিৱেশ, স্কুলখনৰ ল'ৰা ছোৱালী, স্কুলখনৰ গোটেইখিনি বস্তু ইমান। এয়া হ'ল এটা ক্লাছৰুম। মই দেখাই আছোঁ আপোনালোকক, এটা ক্লাছ 4ৰ ক্লাছ হয়। ক্লাছ 4ৰ ল'ৰা ছোৱালীৰ কাৰণে কিমান ধুনীয়া ধুনীয়া টেবুলৰ ব্যৱস্থা কৰিছে, চকীৰ ব্যৱস্থা কৰিছে। আপোনালোকে চাওক, এটা স্কুলৰ প্ৰতি এজন শিক্ষকৰ, এজন হেডমাষ্টাৰৰ, এজন প্ৰধান শিক্ষকৰ কিমানখিনি মৰম ভালপোৱা থাকিলে ইমান ধুনীয়াকৈ স্কুলখন সজাব পাৰে। আপোনালোকে চালে নিজে গম পাব। স্কুলৰ ভিতৰত, ক্লাছৰুমৰ ভিতৰত এনেকুৱা দুটাকৈ 4টা ফেন লগোৱা আছে। দুয়োফালে দুটাকৈ ফেন লগাইছে, ইমান দামী ফেন ছাৰে লগাইছে। চাওক আপোনালোকে। এয়া হ'ল স্কুলখনৰ অফিচ ৰুমখন চালে হয়তো আপোনালোকে নিজে গম পাব যে স্কুলখন সঁচাকৈ কিমান ধুনীয়াকৈ বনাইছে। সকলো টিচাৰৰ কাৰণে এটা নেম প্লেট আছে, টেবুল আছে, টেবুলখনত ডয়াৰ আছে আৰু নিজা নথি পত্ৰ থ'বলৈ গডৰেজো স্কুলখনত ব্যৱস্থা কৰা হৈছে। চোফা আছে স্কুলখনত, কিমান ধুনীয়া স্কুলখন চাওক আপোনালোকে। এয়া চাওক, ল'ৰা ছোৱালীহঁতৰ নিজৰ জোতা চেণ্ডেল কিমান ধুনীয়াকৈ লাইন পাতি থৈ দিছে। এয়া হয়তো সকলো শিক্ষক শিক্ষয়িত্ৰীৰ পৰিশ্ৰমৰ ফল। হয়তো ভাল শিক্ষা এটা ল'ৰা ছোৱালীক দিব পাৰিছে।